হেল্ল' এভৰিৱান, মই আজি বনাবলৈ লৈছোঁ গোলনেমু আচাৰ। ঘৰতে বাৰীতে লাগিছিলে কাৰণে মই কেঁচা পকা সৰু ডাঙৰ সকলো ধৰণৰ মই কেইটামান পাৰি আনি থৈছোঁ চৰিয়া এটাত। এয়া আপোনালোকে দেখিছে, মই এতিয়া পানী অলপ দি দিছোঁ। পানীখিনি দিলে লেতেৰা বোকাও নাইকিয়া হ'ব আৰু টেঙাত থকা লেয়াৰটো এনেকৈ চুচি চুচি মই এটা এটাকৈ মই উলিয়াই লৈছোঁ। তেতিয়া তিতিকি ভাৱটো টেঙাৰ নাইকিয়া হৈ যায়, নহ'বা আচাৰখিনিও তিতিকি তিতিকি লাগিব। এনেকৈ এটা এটাকৈ সকলোকেইটা মই থৈ ল'ব লাগিব। আৰু গোলনেমু আচাৰ পেটৰ অসুখ হ'লে ডাঙৰেও খালে ভাল, সৰুও খালে ভাল। 1.5 বছৰীয়া বা 2 বছৰীয়া ল'ৰা ছোৱালীৰ পৰা 7 বছৰ বয়সলৈকে গোলনেমু গুটি থেতালি পেলাই খালে, পানী অকণ দি থেতালি পেলাই 1 চামুচমান খুৱাই দিলে কৃমি পেলু মৰে বুলি আইতাসকলে আগতে কৈছিলে। পেট খামুচ মাৰি ধৰিলেও তেনেকৈ সৰু ল'ৰা ছোৱালীক খুৱাব লাগে 1 চামুচ গোলনেমু গুটি পানীটো। ডাঙৰেও খাব লাগে, খালে ভাল। ডাঙৰে ভাতৰ লগত গোলনেমু আচাৰ অকণমান খালে পেট খামুচ মাৰি ধৰিলে তেতিয়া ভাল হয়। গেছ হ'লেও মানুহৰ ভাল হয়। আমিও খাওঁ, সেইকাৰণে বছৰটোলৈ কেইটামান বনাওঁ। আপোনালোকলৈকো শ্বেয়াৰ কৰিলোঁ সেইকাৰণে। আৰু আলহী অতিথি আহিলে আমাৰ ঘৰত আছে বুলি, গছ আছে বুলি জানি 2-এটা বিচাৰে। এয়া মই চালনী এখনত কেইটামান উলিয়াই লৈছোঁ গোটেইকেইটা, 1, 2, 3টাকৈ। তাৰপিছত এয়া ৰ'দত দিব লাগে। আজি বতৰটো সেমেকা কাৰণে মই চালনীখনতে এয়া মেলিছোঁ অকণমান সময়। আৰু আপোনালোকে যদি বতৰ সেমেকা হয়, কাপোৰ এখন দি মচি দিলেও চাফা কৰি দিব লাগে যাতে পানীটো নাথাকে। মই এবাৰ আচাৰ কৰিছিলোঁ, পানীটো থকাৰ কাৰণে ভেঁকুৰ লাগিছিলে। এয়া মই এতিয়া চালনীখনত অকণমান সময় আধা ঘণ্টামান থৈ দিছিলোঁ। থৈ দিওঁতে এয়া শুকাই গ'ল। এই শুকাই যোৱাৰ কাৰণে মই এতিয়া নিমখত ঢালিব পৰা হৈছেহি। সেইকাৰণে মই পানী লাগিছেনে নাই এয়া চাইছোঁ। কেইবাটাও চালোঁ, পানী হাতত লাগি অহা নাই। সেইকাৰণে মই এয়া বটল এটাত ভৰাইছোঁ। বটলটোত ভৰাই এতিয়া মই নিমখ ভৰাম। গোটেইকেইটা এয়া ভৰাই আপোনালোকে দেখিছে। আপোনালোকেও বনাবচোন এনেকৈ, আমাৰ নিচিনাকৈ। কেনেকুৱা লাগে কমেণ্ট কৰি জনাবচোন। মই এতিয়া ইয়াত নিমখ ঢালিম। যিকোনো নিমখে আপোনালোকে দিব পাৰিব। মই এয়া আধা কেজি ওজনৰ 2টা পেকেট লৈছোঁ। এটা ভৰাই দিছোঁ। আতিছেনে নাই এয়া নটা দেখি আকৌ এটা দিব লাগিব, যাতে নেমুকেইটা ওপৰলৈকে নিমখখিনি দিব লাগে। নেমুকেইটা ঢাক খাই থাকিব লাগিব, যাতে নিমখটো লাগি থাকিলে ভেঁকুৰ নালাগিব। এনেকৈ 2 মাহ থ'ব লাগিব। 2 মাহ থোৱাৰ পাছত নেমুটো ধুনীয়াকৈ জহি যায়। এয়া মই নিমখটো সকলো ফালে সোমাব পৰাকৈ এয়া জোকাৰি দিছোঁ। এয়া ভৰ্তি হৈছে, আপোনালোকে দেখিছে। এয়া মই প্লেট এখনত এটা এটাকৈ উলিয়াইছোঁ, সৰুৱে ডাঙৰে। আপোনালোকে মই 2 মাহ হ'ল, 2 মাহৰ পাছত সেয়া উলিয়াইছোঁ এটা এটাকৈ। ভিডিঅ'টো যদি আপোনালোকে প্ৰথম চাইছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। ভুল হ'লে কমেণ্ট কৰি জনাব। ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। লগতে থকা বেল আইকনটো টিপি দিব। এয়া মই 2 মাহৰ পাছত এয়া ৰেডি হৈ গ'ল। এনেকৈ আধা ঘণ্টামান এনেকৈ ওলাই দিয়াৰ পাছত নিমখটো তললৈ জহি যোৱাৰ পাছত আইনা বটল এটা আকৌ ভৰাই দিব, তেতিয়া ভেঁকুৰ নালাগে।
ভুল হ'লে কমেণ্ট কৰি জনাবচোন। এয়া পুৰণা আচাৰ, এয়া যোৱা বছৰ আচাৰ, এয়া অকণমান আছেগৈ। এয়া মই এই প্লেটত থকাখিনি এতিয়া নতুন আচাৰ হ'ল। বটলত ভৰাই দিলেই আকৌ এবছৰলৈ খাব পৰা যাব। বাই বাই আজিলৈ।